স্বাগতম জনাইছোঁ পিংকি শৰ্মা যোৰহাট চেনেলটিলৈ। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা একেবাৰে সহজ পদ্ধতিৰে কেনেকৈনো চিকেন বনাম তাকে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকেও এনেকৈ বনাই চাবচোন। মইনো কলডিলেৰে কেনেকৈ চিকেন বনালোঁ আৰু খাবলৈ বা কেনেকুৱা হৈছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে, একদম হোটেলৰ বনোৱাৰ দৰেই হৈ পৰিছে। আপোনালোকে বনাই খাই চাব দেই। আৰু যিসকলে মোক ইমান মৰম দিছে তেওঁলোকক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ।